মোৰ এজনী পাত্ৰীৰ প্ৰয়োজন। বয়স মোৰ ২৫ বছৰ। গাৰ ৰং বাদামী। উচ্চতা ৫ ফুট ৫ ইঞ্চি। মোৰ পৰিচয় তেনেই সহজ। সমূহ জাতি উপজাতি মোৰ নিজৰ জাতি। পৃথিৱীৰ মানুহৰ ফুটা নুফুটা মাত মোৰ নিজৰ ভাষা। মোৰ ঠিকনা কয়াকুছি, জিলা বৰপেটা। নদীৰ পাৰত মোৰ এটি সৰু ঘৰ। পাত্ৰীজনীও হ'ব পাৰে শুকুলা, বাদামী অথবা ক'লা। তাই কোন ধৰ্মৰ প্ৰাৰ্থনাকাৰী, তাইৰ জিভাৰ ভাষা কি, ক'ত এৰি আহিছে তাইৰ ঘৰ, কি জাতিৰ তাই, এই সকলোবোৰ সংজ্ঞা মোৰ বিবেকত তুচ্ছ হ'ব পাৰে। তাইৰ সতে সহবাসৰ নিশা নুসুধো তাইৰ সতীত্বৰ কথা। তাইৰ সতে ফুলশয্যাৰ নিশাত চকুৱে চকুৱে নেচাওঁ তাইৰ কায়া। কাৰণ ইয়াত জাতি ধৰ্মৰ নামত ধৰ্ষিতা হয় মোৰ মা, হিংসাৰ জুয়ে পুৰে তাইৰ সমস্ত মুখ। বিবস্ত্ৰ হয় গা। মোৰ এজনী মননশীল পাত্ৰীৰ বৰ প্ৰয়োজন, যাৰ জীৱনপঞ্জীত লিখা আছে পৃথিৱীৰ ধৰ্ষিতা নাৰীৰ ঠিকনা, যি হাতে হাতে তুলি দিব পাৰে বিক্ষোভৰ জুইশিখা, মূৰৰ ওপৰত নিৰ্ভয়ে উৰাব পাৰে বিদ্ৰোহৰ পতাকা। মই তেনেই এজন দৰিদ্ৰ যুৱক, বুকুত অযুত আঘাতৰ ঘাঁ। মোৰ অৰণ্যৰ চৌপাশে এতিয়া মৃত্যুৰ জৰুৰী পৰোৱানা। মোৰ এজনী বিশ্বস্ত পাত্ৰীৰ একান্ত প্ৰয়োজন, যাৰ বুকুৰ চনপৰা পথাৰতো শস্যৰ উল্লাস। উইনি মেলেণ্ডাৰ বুকুৰ দৰে যাৰ বুকু গভীৰ। ২৭টা বসন্তৰ অপেক্ষাত এটি সুগন্ধি গোলাপ। আৰু ২টা বসন্তৰ অন্তত মোৰ বয়স হ'ব ২৭। ঋতুৰ সেমেকা পলসতো বুকুত অনুভৱ কৰিছোঁ চৰম উত্তাপ। মোৰ ঘৰৰ চৌদিশে যাদন ক্ষুধাৰ অৱক্ষয়ী উৎসৱ। মোৰ এজনী আদৰ্শ পাত্ৰীৰ একান্তই প্ৰয়োজন, যিয়ে মোৰ কঠিন যাত্ৰাতো মোৰ সতে হ'ব পাৰে দুৰ্গম বাটৰ বিশ্বাসী সহচৰ।